আজি মই বনাবলৈ গৈ আছোঁ পনীৰ বাটাৰ মছলা। একেবাৰে ঘৰুৱা ষ্টাইলত বনাইছোঁ। আহকচোন কেনেকৈ বনাইছোঁ চাই ল'ব। এটা মই পেন লৈছোঁ, ইয়াতে মই 2 চামুচ ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হ'বলৈ দিব। ইয়াতে এটা মই পিঁয়াজ কাটি লৈছোঁ ডাঙৰকৈ। ডাঙৰ এটা পিঁয়াজ লৈ ল'ব। ডাঙৰকৈ কাটিলেও কোনো কথা নাই। 2টা জলকীয়া দি দিম। ইয়াতে মই 6-7 কোমান নহৰু লৈ লৈছোঁ। দি ভালদৰে এইখিনি লৰাই ল'ব। জুইৰ ফ্লেমটো কমাই থৈ দিব। 1 টুকুৰা আদা লৈ লৈছোঁ সৰু। ইয়াতে মই বিলাহী ডাঙৰ এটা লৈ লৈছোঁ। আপোনালোকে সৰু থাকিলে 2টা লৈ ল'ব। দি এইখিনি ভালদৰে ভাজি ল'ম। নিমখ অকণমান দি দিব যাতে বিলাহীখিনি আৰু পিঁয়াজখিনি ভালদৰে সিজি যায়। ইয়াতে মই এটা কাশ্মীৰী জলকীয়া দি দিছোঁ। আপোনালোকৰ তাত নাথাকিলে কাশ্মীৰী গুড়ি জলকীয়াৰ গুড়িও দিব পাৰে। এতিয়া ইয়াতে মই কাজু ল'ম, গোটা কাজু 10টা কাজু লৈছোঁ। ইয়াতে মই দি দিছোঁ। দি এইখিনি এতিয়া মই অকণমান সময় ঢাকন দি সিজাই ল'ম। প্ৰায় 5 মিনিট সময় ঢাকন দি এনেকৈ সিজাই লৈছিলোঁ। এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত মই এটা মিক্সিৰ জাৰত এইখিনি গোটেইখিনি লৈ লৈছোঁ। লৈ এটা পেষ্ট বনাই ল'ম। দেখিবলৈ পাইছে ধুনীয়া মিহি পেষ্ট এটা বনাই লৈছোঁ। এতিয়া এটা কেৰাহীত মই বাটাৰ লৈছোঁ। মই ইয়াতে বাটাৰৰ 2টা কিউব ব্যৱহাৰ কৰিছোঁ। জুইৰ ফ্লেমটো কমাই থ'ব, নহ'লে বাটাৰখিনি জ্বলি যাব। ইয়াতে এটা মই মিহিকৈ কাটি লোৱা পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি প্ৰায় 2 মিনিট সময় ভাজি ল'ম। ভাজি লোৱাৰ পিছত ইয়াতে মই এচামুচ কাশ্মীৰী জলকীয়া গুড়ি, এচামুচ জিৰাৰ গুড়ি, এচামুচ ধনিয়া গুড়ি আৰু আধা চামুচ গৰম মছলা দি দিছোঁ। দি এইখিনি ভালদৰে লৰাই ল'ম। এতিয়া মই বনাই থোৱা পেষ্টটো, বিলাহী পিঁয়াজৰ পেষ্টটো ইয়াতে দি দিম। দি ভালদৰে মিহলাই ল'ব, মিক্স কৰি ল'ম যাতে পিঁয়াজৰ তেলৰ লগত মিশ্ৰণটো ভালদৰে মিক্স হৈ যায়। এতিয়া মিক্সাৰ জাৰত লাগি থকা মছলাখিনি ভালদৰে পানী দি ইয়াতে দি দিছোঁ। যেতিয়ালৈকে তেল ওপৰৰ পৰা বিৰিঙি নুঠে তেতিয়ালৈকে মই এইখিনি ভাজি থাকিব লাগিব। প্ৰায় নিমখ দি দিছোঁ। আৱশ্যক অনুযায়ী নিমখ দিব। দেখিবলৈ পাইছে তেল ধুনীয়াকৈ ওপৰলৈ বিৰিঙি উঠিছে। এতিয়া ইয়াতে মই পানী দি দিছোঁ। পানী আপোনালোকে জোখমতে দিব যাতে বেটাৰটো বেছি পাতল হৈ নাযায়, কাৰণ এইটো গ্ৰেভি হ'ব। এতিয়া ইয়াতে মই গাখীৰ দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে। মই ইয়াতে ক্ৰীম ব্যৱহাৰ কৰা নাই। এতিয়া মই কচুৰি মেথি দি দিছোঁ অকণমান। ইয়াতে মই পনীৰৰ টুকুৰাকেইটা কাটি গাখীৰত ভিজাই থৈছিলোঁ। ভিজাই থোৱা পনীৰৰ টুকুৰাকেইটা ইয়াতে দি দিলোঁ। দি ভালদৰে প্ৰায় 5 মিনিট সময় এনেকৈ উতলিবলৈ দিয়াৰ পিছত দেখিবলৈ পাইছে ধুনীয়া গ্ৰেভি হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম। এইটো মোৰ ৰেডি হৈ গ'ল পনীৰ বাটাৰ মছলা। দেখিবলৈ পাইছে ধুনীয়া হৈছে। মোৰ ৰেচিপিটো চাই যদি ভাল পায় কমেণ্টত